ড্ৰাগছৰ বেপাৰী হুঁচিয়াৰ ড্ৰাগছৰ প্ৰচলন বন্ধ কৰক ড্ৰাগছৰ বিৰুদ্ধে সজাগ হওক আদি শ্লোগানেৰে কঁপি উঠিল ৰঙিয়াৰ ৰাজপথ। আজি আমি সদৌ অসম ছাত্ৰ সন্থা অসম উন্নতি সভা অসম সেনাই যৌথ সহযোগত কামৰূপ জিলা সমিতিয়ে আমি আজি ৰঙিয়াৰ মাজমজিয়াৰ পৰা ড্ৰাগছ বিৰোধী অভিযান আমি এটা আৰম্ভ কৰিছোঁ আৰু ইয়াৰ পৰা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যি ড্ৰাগছ নামৰ মাৰাত্মক বেদীটোৱে যি সমাজৰ যুৱ প্ৰজন্মক যি ধ্বংসৰ গৰাহলত ঠেলি দিছে তাৰ লগে লগে পৰিয়ালটোৰে যি অমানিশা নামি আহিছে এই ড্ৰাগছ নামৰ মাৰাত্মক বেদীটোক পুলি পোখাৰিয়ে উভালিব লাগে। এটা কথা আমি লক্ষ্য ৰাখিছোঁ যে সময়ে সময়ে ড্ৰাগছৰ বেপাৰীসকলক ধৰা হয়, কেৱল হেণ্ডিমেনজন বা গাড়ী চালকজনক ধৰিলে ড্ৰাগছৰ বেপাৰটো কেতিয়াও নিৰ্মূল নহয়। ইয়াত নিৰ্মূল হ'ব লাগিলে ইয়াত পুলি পোখাৰিয়ে উভালিব লাগিব আৰু এই ৰেকেটটো গোটেই যিটো ব্যৱস্থাটো বন্ধ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ তাৰ লগে লগে আমি প্ৰশাসনক আমি কঠোৰভাৱে এই ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ আমি আহ্বান জনাইছোঁ। আৰু আমি দেখিছোঁ যে সময়ে সময়ে দেখিছোঁ যে কিছুমান মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীয়ে এই বেদীটোৰ ওপৰত পৰি এই যি ড্ৰাগছ নামৰ সেৱনটো গ্ৰহণ কৰাৰ লগে লগে কি হয়, পৰিয়ালটোৰ লগত অমানিশা ঘূৰি আহে আৰু সমাজখনত এক বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হয়। সদৌ অসম ছাত্ৰ সন্থা অসম উন্নতি সভা আৰু অসম সেনাৰ দ্বাৰা আয়োজিত সমদলত অংশগ্ৰহণ কৰে কামৰূপ জিলা ছাত্ৰ সন্থা, কামৰূপ জিলা উন্নতি সভা আৰু অসম সেনাৰ কামৰূপ জিলা সমিতিত সদস্যসকলে। অতিকৈ ভয়ংকৰ কথা, চৰকাৰৰ নীৰৱতাৰ কাৰণে যি ড্ৰাগছ আসক্ত যুৱক যুৱতীসকলে যি এটা অভদ্ৰ আচৰণ কৰিবলৈ লৈছে, ড্ৰাগছ বেপাৰীসকলৰ উৎপাতত যি যুৱ প্ৰজন্ম ধ্বংসৰ গৰাহত পৰিছে, সেই সময়ত কিন্তু চৰকাৰে দমনমূলক নীতি ব্যৱহাৰ কৰাৰ কাৰণি তেখেতসকলে নীৰৱতা অৱলম্বন কৰা আমাৰ দেখিবলৈ পৰিলক্ষিত হৈছে। আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থা অসম উন্নতি সভা আৰু অসম সেনাৰ যৌথ উদ্যোগত এই ড্ৰাগছ সজাগতা অভিযান আৰম্ভ কৰিছোঁ। এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পুনৰবাৰ অসম চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ, দাবী জনাব বিচাৰিছোঁ, অতি শীঘ্ৰে অসমখন ড্ৰাগছমুক্ত কৰিব লাগে। যি ড্ৰাগছৰ অবৈধ বেহা ৰঙিয়াকে ধৰি সমগ্ৰ অসমতে চলি আছে, এই অবৈধ বেহা অতি শীঘ্ৰে উৎখাত কৰিব লাগে। কাৰণ ডাঙৰ ডাঙৰ ড্ৰাগছ বেপাৰীসকলক কঠোৰ হাতেৰে চৰকাৰে দমন কৰিব পৰা শক্তি আছে চৰকাৰৰ, কিন্তু ডাঙৰ ডাঙৰ ড্ৰাগছ বেপাৰীসকলক কঠোৰ হাতেৰে দমন নকৰি সৰু খলিহনা পুথিক ধৰি ড্ৰাগছমুক্ত অসম কেতিয়াও চৰকাৰে গঢ়ি তুলিব নোৱাৰে। আমি চৰকাৰক পুনৰ আহ্বান জনাইছোঁ, ডাঙৰ ডাঙৰ ড্ৰাগছ বেপাৰীসকলক দমন কৰিব লাগিব, কঠোৰতম শাস্তি প্ৰদান কৰিব লাগিব, অসমখন ড্ৰাগছমুক্ত কৰিব লাগিব। সময়ে সময়ে ড্ৰাগছৰ লগতে যি তীৰ খেলৰ অবৈধ বেহাই সমগ্ৰ অসম চানি ধৰিছে, সেই ক্ষেত্ৰত ৰঙিয়াও হাৰি যাবলৈ সক্ষম হোৱা নাই। সমদলত অংশকাৰীসকলে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে। ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা সমদল ৰঙিয়া নগৰৰ মূল পথসমূহ ঘূৰি নগৰবাসীক সজাগ কৰাৰ প্ৰয়াস কৰে। সমদলৰ জৰিয়তে ৰঙিয়াৰ সচেতন নাগৰিকসকলে অসমক ড্ৰাগছ মুক্ত কৰি ভৱিষ্যত প্ৰজন্মক ৰক্ষা কৰিবলৈ ৰাজ্য চৰকাৰ আৰু আৰক্ষী বিভাগক কঠোৰ পদক্ষেপ ল'বলৈ আহ্বান জনায়।